এখন দেশত কদ্ৰু আৰু বিনতা নামৰ দুজনী বায়েক ভনীয়েক আছিল। এদিন দুয়োজনীয়ে পণ কৰিলে যে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ঘোঁৰাটোৰ বৰণ যিয়ে ক'ব নোৱাৰে সেইজনীয়ে আনজনীৰ দাসী হ'ব লাগিব। গতিকে দুয়োৰে কথামতে কাম হ'ল। তেতিয়া বিনতাই ক'লে ইন্দ্ৰৰ ঘোঁৰাটোৰ বৰণ বগা, আৰু কদ্ৰুৱে ইন্দ্ৰৰ ঘোঁৰাটোৰ বৰণ বগা বুলি জানিও ক'লা বুলিয়ে ক'লে। এদিন দুয়ো ইন্দ্ৰৰ ঘোঁৰাটো চাবলৈ গ'ল। দুয়ো ইন্দ্ৰৰ ঘোঁৰাটো ক'লা দেখিলে। আচলতে ক'লা নাছিল, আছিল বগা। কদ্ৰুৱে নাগবিলাকেৰে ঘোঁৰাটো ক'লা কৰি থৈছিল, সেইকাৰণে ক'লা দেখা গৈছিল। পোনমতে বিনতাই সেইদিনাৰ পৰা কদ্ৰুৰ ঘৰত পুৱাৰ পৰা গধূলিলৈ কাম কৰিব লগা হ'ল। বিনতাৰ এটি ল'ৰা আছিল, তাৰ নাম বৰুণ পক্ষী। মাকে এনেদৰে জেঠায়েকৰ ঘৰত কাম কৰি থকা দেখি বৰুণে এদিন সুধিলে, মা, তুমি এইদৰে আনৰ ঘৰত কাম কৰি আছা কিয়? তেতিয়া মাকে বৰুণক সকলো কথা ভাঙি পাতি ক'লে, মা, এই দাসীৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাইনে? মাকে এই প্ৰশ্নৰ মই জেঠাইৰক সুধিছিলোঁ বুলি ক'লে। ইয়াৰ পৰা পৰিত্ৰাণৰ এটাই উপায় আছে বুলি কৈছিল, সেইটো হৈছে স্বৰ্গৰ পৰা অমৃত আনি দিয়া। কিন্তু সেইটো অসম্ভৱ। স্বৰ্গৰ পৰা অমৃত কোনে আনিব? বৰুণে তেতিয়া মই স্বৰ্গৰ পৰা অমৃত আনি এই দাসীৰ পৰা মুক্ত কৰিম বুলি ক'লে। লগতে বিনতাই এইটো ক'লে যে এই অমৃতে জেঠায়েকৰ নাগৰ সংখ্যা বৃদ্ধি কৰিব। কিন্তু তুমি যাব নালাগে, তোমাৰ বিপদ হ'ব পাৰে। বৰুণে মাকৰ বাধা নেওচি আকাশলৈ উৰা মাৰিলে। অলপ দূৰ গৈ বৰুণে এজন মুনি লগ পালে। মুনিজন আন কোনো নহয়, সেয়া কৃষ্ণৰ মায়া। মুনিয়ে তুমি স্বৰ্গলৈ যাব খুজিছা যোৱা, কিন্তু কিছু দূৰ গৈ তুমি এডাল বৰ ডাঙৰ নাগ লগ পাবা। সি তোমাক খাব পাৰে। তুমি তাৰ ওচৰ পাওঁ পাওঁ হওঁতে প্ৰচণ্ড জোৰেৰে ডেউকা মেলিবা। তেনে কৰিলে সি বতাহত চকু মুদি দিব আৰু তুমি তেতিয়াই যাব পাৰিবা। মুনিক সেৱাতে কৰি বৰুণে পুনৰ স্বৰ্গলৈ ডেউকা মেলিলে। মুনিয়ে কোৱা মতে নাগৰ ওচৰ পাওঁতে প্ৰচণ্ড বেগেৰে ডেউকা মেলিলে আৰু নাগে দেখা নোপোৱাকৈ বৰুণে স্বৰ্গত উপস্থিত হ'ল। স্বৰ্গৰ পৰা অমৃত লৈ বৰুণে পুনৰ ডেউকা মেলিলে। অহাৰ সময়তো বৰুণে মুনিক লগ পালে। মুনিয়ে ক'লে, বৰুণ, তুমি অমৃত আনিলা, কিন্তু এটা কাম কৰিবা। এই অমৃত যিয়ে খাব তেওঁ ৰাতি একো নোখোৱাকৈ থাকি পুৱা আগলি পাতত অলপ দুবৰি-বন থৈ তাৰ ওপৰত অমৃতখিনি থৈ গা ধুই আহি খালেহে ফল পাবা। বৰুণে হ'ব বাৰু বুলি কৈ ডেউকা মাৰি মাকৰ ওচৰ পালেগৈ। মাকে বৰুণক দেখি বৰ আনন্দিত হৈ উঠিল। মাকে আঁতিগুৰি লৈ সকলোবোৰ বৰুণৰ পৰা শিকি ল'লে। মাকে পুৱা কাম কৰিবলৈ গৈ বায়েকৰ হাতত অমৃতখিনি দি ক'লে, বাইদেউ, এইখিনি খোৱাৰ আগতে ৰাতি একো নোখোৱাকৈ থাকি পুৱা আগলি পাতৰ ওপৰত অলপ দুবৰি-বন থৈ তাৰ ওপৰত অমৃতখিনি থৈ গা ধুই আহি খাবা, তেহে ফল পাবা বুলি কৈ ঘৰলৈ গ'ল। ভনীয়েকৰ কথামতে কদ্ৰুৱে ৰাতি সকলো নাগকে লঘোণে থাকিবলৈ দি পুৱা আহঁতৰ পাতত দুবৰি-বন অলপ থৈ তাৰ ওপৰত অমৃতখিনি থৈ দি সকলো গা ধুবলৈ গ'ল। সেই সময়তে কৃষ্ণই আহি অমৃতখিনিৰ অলপ খাই পাত্ৰটোৰ পৰা অমৃতবোৰ পেলাই থৈ গ'ল। গা ধুই আহি কদ্ৰুৱে অমৃতবোৰ আগলি পাতৰ ওচৰত থকা দুবৰি-বনৰ ওপৰত পৰি থকা দেখা পালে। তাই সেইখিনিকে নাগবোৰক খাবলৈ ক'লে। দুবৰি-বনত থকা অমৃত চেলেকি খাওঁতে দুবৰিয়ে নাগবোৰৰ জিভা কাটিলে। ফলত নাগবোৰৰ এখন জিভা দুখন হ'ল। সেইদিন ধৰি নাগৰ দুখন জিভা হ'ল। সেইদিনাৰ পৰা বিনতা কদ্ৰুৰ দাসী জীৱনৰ পৰা মুক্ত হ'ল। বৰুণ পক্ষী আৰু মাক বিনতা আনন্দ মনেৰে থাকিবলৈ ধৰিলে।